back to my YouTube channel. মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা। আজি মই ব্লগটো ষ্টাৰ্ট কৰিছো, বহু দিনৰ মই ষ্টাৰ্ট কৰিছো। 2 সপ্তাহ মান কিজানি ভিডিঅ' দিয়াই নাই, অলপ কামত বিজি আছিলো, কিছুমান ঘৰুৱা কামত, সেইটো কাৰণে ভিডিঅ'বিলাক দিব পৰা নাছিলো। তো ভাবিলো আজি এটা ব্লগ ষ্টাৰ্ট কৰো বুলি। আজি একদম ৰাতিপুৱাৰ পৰা আপোনালোক কিনো কৰিছো সেইখিনি আপোনালোকক দেখাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু দিনটো কি কৰো কি নকৰো এইখিনিও আপোনালোকক দেখাম। আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু তেন্তে বলক আৰু বেছি কথা নকওঁ, তেন্তে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো। মই মোৰ ৰাতিপুৱা আৰম্ভ কৰো এগিলাচ কুহুমীয়া গৰম পানী দি। গৰম পানী আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, আৰু যিকোনো বেমাৰৰ পৰা উপশম পাব পাৰি গৰম পানী খাই। তাৰ পিছতে আৰু চাহ খাওঁ, বাকি ব্ৰেকফাষ্ট এইখিনি হৈ থাকে আৰু। নাই উপায় নাই আৰু, ল'ৰাও নাই দেউতাকো নাই, সেইকাৰণে আজি বাইক স্কুটি ময়ে ধুবলগীয়া পৰিছে আৰু উপায় নাই। তথাপিতো বিশ্বকৰ্মা ভাগ অকণমানকৈ হ'লেও আমি পাতি আৰু মানিছোঁ। এইখন হৈছে মোৰ স্কুটি। পাইপডাল হ'ব লাগিছিলে, পাইপডাল এতিয়া পানী পাইপ লগাবলৈ আমাৰ দিগদাৰ, দেউতাও নাই ভাইটিও নাই, এইটো কাৰণে এনেকৈ অলপ আৰু নিয়মটো কৰিছোঁ আৰু এইখন স্কুটি মোৰ বহু দিনৰ পুৰণা, 11 বছৰ হ'ল আৰু এখন স্কুটি। মৰমতে থৈ দিওঁ আৰু ডাঙৰ ছোৱালী বুলি। মায়ে অলপমান ধোৱাৰ পিছত এতিয়া মই লাগি গৈছোঁ, যিহেতু পাইপেদি ধুবৰ কাৰণে দিগদাৰ, এইবিলাক আকৌ লগাব লাগে, টানিব লাগে, গধুৰ হয় বস্তুবিলাক। সেইটো কাৰণে যেনেকৈ পাৰোঁ তেনেকৈ ধুইছোঁ। আৰু বৰষুণ জাক যিহেতু দি দিলে বিশ্বকৰ্মা পূজাৰ দিনা, সেইকাৰণে আমাৰ কাৰণে আৰু সহজ হ'ল। বাইক আৰু স্কুটি বাহিৰত ওলাই দিলোঁ, তাৰপিছত অলপ পানী মাৰি দিছোঁ। আৰু গাড়ীখন যিহেতু ঘৰত নাই, ভাইটি আৰু দেউতাই লৈ গ'ল, গাড়ীখন গুৱাহাটীত আছে, আৰু তাতে তেওঁলোকে ধুই মেলি তাতে পূজা চূজা কৰিছে। আৰু আমি মায়ে আৰু মই ঘৰতে যি পাৰোঁ তাকে কৰিছোঁ, আৰু বেছি ডাঙৰকৈ একো কৰা নাই। যিমানখিনি পাৰোঁ ঘৰৰ গোঁসাই ঘৰতে শৰাই দিছোঁ, সিমানখিনিয়ে আৰু ঘৰত যিহেতু মানুহ নায়েই, সেইটো কাৰণে। আৰু এই ভিডিঅ'টো গাড়ীখনত মালা দিয়া এইবিলাক ভাইটিয়ে মোলৈ পঠাই দিছিলে, সেইটো কাৰণে ভাবিলোঁ মোৰ ব্লগটোতে এড কৰি দিওঁ। আৰু মই টুকমাখিনি এতিয়া 15 মিনিটৰ কাৰণে পানীত তিয়াই থ'ম। 15 মিনিট বা 20 মিনিট, আধা ঘণ্টা এনেকৈ তিয়াই থ'ব পাৰে। তাৰপিছতে এইখিনি মই খাম। টুকমা যিহেতু আমাৰ পেটৰ কাৰণে ভাল, পেটটো একদম ঠাণ্ডা কৰি ৰাখে। তাৰপিছত এতিয়া মোৰ মায়ে বনাই আছে চুজি আৰু নাৰিকলৰ লাডু। বলক আপোনালোককো দেখাওঁ, আৰু ময়ো অলপ হেল্প কৰি দিওঁ মাক। আমি চুজিখিনি প্ৰথমে কেৰাহীত অকণমান ঘিউ দি পেলাই অলপ ভাজি ল'ম। তাৰপিছত এইখিনি নাৰিকলখিনি অলপ ভজা হ'লে আমি নাৰিকলখিনি ইয়াত দি ল'ম, অলপ ভাজিম। নাৰিকলখিনি অলপ ভাজাৰ পিছত চেনি দিব লাগিব। নাৰিকলখিনি চুজিখিনি ভজাৰ পিছত ইয়াৰ পিছত এতিয়া অলপ ভাজিম। নাৰিকল চুজিখিনি আমি অলপ ভাজি লৈছোঁ। তাৰপিছত চেনি দিম। এইখিনি যিখিনি এই লং ডালচেনি, এইখিনি কিন্তু এতিয়া দিলে চেণ্টটো গুচি যাব। যেতিয়া আমি এইখিনি লাড়ুখিনি পাতিম তেতিয়া এইখিনি অলপ ছটিয়াই ল'ব লাগিব, লং ডালচেনিখিনি। আৰু এই আপোনালোকে দেখিছে চুজিখিনি যিহেতু আমাৰ ৰঙচুৱাকৈ ভজা হৈ গৈছে, আৰু এতিয়া গৰমে গৰমে লাডুকেইটা আমি বনাই লওঁ। আমাৰ লাডু হৈ গ'ল, আৰু যিহেতু ঘৰত খাবৰ কাৰণে বনোৱা হৈছে, এইটো কাৰণে ইমান আৰু চেপত নাযাব, আৰু আপোনালোক যেনেকৈ পাৰোঁ তেনেকৈ বনাইছোঁ আৰু ঘৰৰ কাৰণে। কিন্তু খাবলৈ লাডুকেইটা বিৰাট টেষ্টি হৈছিলে। আৰু
এইটো বলক আপোনালোকক স্নেক কৰি দিছোঁ। এইটো হৈছে আমাৰ ঘৰৰে এটা সদস্য। ই নাথাকিলে একদম ঘৰখন খালী খালী লাগি থাকে। ভাইটিয়ে আৰু আমাৰ আজি পূজা বুলি আমি অলপ ওলাই যাওঁ। মই আৰু মামাহঁতৰ ঘৰৰ ফালে যাওঁ। তাত বোলে বহুত ডাঙৰকৈ পূজা পাতিছে। আৰু এয়া হৈছে আমাৰ সত্ৰৰ বাটচৰা। আৰু এই পাছফালে ঘৰটো হৈছে চৰা ঘৰ। সত্ৰৰ কাম কাজবিলাক যিকোনো মাংগলিক কাম কাজবোৰ ইয়াতে কৰা হয়। আৰু এই পাছফালে মা আৰু এইফালে পাছফালে সত্ৰৰ নামঘৰ। আমাৰখন হৈছে ঘাৰমৰা সত্ৰ। লখিমপুৰত থকাখিনিয়ে চিনি পায়ে। আৰু এইফালে এখন LP স্কুল আছে। এইখন স্কুলতে মায়ে পঢ়ায়। আৰু কিনো কৰোঁ, আমি আচলতে টেম্পুৰ কাৰণে ৰৈ আছোঁ। স্কুটিখন বেয়া হৈ আছে, গাড়ীখনো লৈ গ'ল ভণ্টিহঁতে গুৱাহাটীলৈ। তো আমি টেম্পুৰ কাৰণে ৰৈ আছোঁ। তাৰপিছতে বাকীখিনি আপোনালোকক দেখাই যাব। মায়ে মই গৈ আছোঁ। এখন টেম্পুৰ পৰা নামি আকৌ এতিয়া বেলেগ এখন টেম্পু ল'মগৈ। আৰু ৰাস্তাই ৰাস্তাই বিশ্বকৰ্মা পূজা হৈ আছে, সেইখিনিও চাই গৈ আছোঁ। মামাহঁতৰ ঘৰত গৈ লগ পাম। আজি খোজকঢ়াই হৈছে আৰু ভালো লাগিছে বহুত দিনৰ মূৰত খোজকাঢ়ি। আৰু এইফালে হৈছে এখন পাৰ্কখনৰ বাহিৰ ছাইডটো, ভিতৰৰ পৰা ধুনীয়া হয়। এইকেইখন স্কুল আৰু এইখন হৈছে লখিমপুৰ BEd কলেজ। সেই গাইজ, কালি ভিডিঅ'টো এণ্ড কৰিব নহ'লে মামাৰ ঘৰলৈতো গ'লোঁ আৰু আপোনালোকক ক'লোঁ তাত ডাঙৰকৈ বিশ্বকৰ্মা পূজা পাতিছে। আপোনালোকক দেখাম, কিন্তু দেখাবলৈ নহ'লে কিছুমান সমস্যাৰ কাৰণে। আৰু কালি থাকি আৰু আমি আজি আহি ঘৰ পালোঁহি। আৰু ভাবিলোঁ ভিডিঅ'টো শেষ কৰা নাছিলোঁ যেতিয়া, আপোনালোকক কৈ পেলাই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু এটা খেলিমেলি ব্লগ আৰু জাহা তাহা মানে। আৰু তাৰপিছতে যদি ভাল পায় তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ পাম আপোনালোকক আৰু এটা নতুন ভিডিঅ'ৰ সৈতে।